পঞ্চায়তৰ এটি পথে ত্ৰাসী মধুসূদন দেখুৱাইছে জুৰীয়া কছাৰী গাঁৱৰ ৰাইজক। বাৰিষাৰ আগতে ইয়াৰ সুব্যৱস্থা কৰিবলৈ ৰাইজৰ সকিয়নি সভাপতি আৰু আঞ্চলিক সদস্যক। ৰূপহীয়াতৰ জুৰীয়া কছাৰী গাঁৱৰ এটি পথ। কছাৰী গাঁৱৰ এই পথটোৱে অহা যোৱা কৰা লোকসকলক ত্ৰাসী মধুসূদন দেখুৱাইছে পথটিয়ে। যদি এবাৰ পাৰ হৈ গৈছে তেন্তে পৰৱৰ্তী সময়ত যাওঁতে আপুনি চিন্তা কৰিব লাগিব। এনেদৰেই পঞ্চায়তৰ উন্নতিৰ কাম কৰি সুনাম লাভ কৰিছে পঞ্চায়তৰ সভানেত্ৰী শ্বৰীফা বেগম আৰু আঞ্চলিক সদস্যা নাজনীন তালচিমাই। লকডাউনৰ সুবিধা লৈ পথসমূহৰ কাম কৰি আছে যদিও কাম হোৱা নাই এই পথটিৰ। একেইদিন বৰষুণৰ ফলত এনে অৱস্থা হোৱাত জাঙুৰ খাই পৰিছে সাধাৰণ ৰাইজ। এতিয়াই এনে অৱস্থা, গতিকে বাৰিষাত যে এইফালেদি মানুহ অহা যোৱা কৰিব পাৰিব তাক লৈ চিন্তিত হৈ পৰিছে সকলো। বাৰিষাৰ আগতে অতি শীঘ্ৰে তাৰ সুব্যৱস্থা কৰি দিবলৈ সভাপতি আৰু আঞ্চলিক সদস্যগৰাকীক টানি অনুৰোধ জনায়। ৰাস্তাটো বিশেষ প্ৰব্লেম, আমাৰ প্ৰব্লেম হৈ থাকে, কিন্তু কেতিয়াবা লিডাৰবিলাকৰ প্ৰব্লেম হয়। ইলেকশ্যন আহিলে লিডাৰবিলাকৰ প্ৰব্লেম হয়। যেনেকৈ যেতিয়া ইলেকশ্যনৰ আগত তেতিয়া আমি নুৰুল হুদা আহিলে, নুৰুল হুদা চাহাব ডাঙৰীয়া আমাৰ MLA, বৰ্তমান MLA, তেওঁ আহি চালে ৰাস্তাটো বেয়া হৈ আছে। ৰাস্তা ঠিক আছে, ৰাস্তা বেয়া হৈ আছে, কেইঘৰমান মাটি পেলাই দিলে, মাটি পেলাই গাঁতবিলাক একদম বেয়া কৰি থৈ দিলে। আৰু ৰাস্তা এইবিলাক ইয়াত ছাত্ৰ ছাত্ৰী স্কুলৰ কলেজত যায়, বহুতো বা যাত্ৰীবাহী এইবিলাক আহি ঘূৰি যায়, কোনো ধৰণৰ পাৰ হৈ যাব নোৱাৰে। এতিয়া আমি এটাই ক'ব বিচাৰোঁ, আমাৰ স্থানীয় সভানেত্ৰী আছে শ্বৰীফা বেগম ডাঙৰীয়া, তেখেতকো আমি আহ্বান জনাইছোঁ কেইবাৰো যে ৰাস্তাটো ঠিক হয়, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই। গতিকে মোৰ তৰফৰ পৰা, আমাৰ স্থানীয় ৰাইজৰ তৰফৰ পৰা মোৰ এটাই আহ্বান, সোনকালে ৰাস্তাটো ঠিক হ'ব লাগে। আপোনাৰ নামটো? মোৰ নাম বুলবুল ইছলাম। বুলবুল ইছলাম। কিমান দিন ধৰি এনেকুৱা হৈ আছে ৰাস্তাটো? চাওক, যদি ক'বলৈ যাওঁ, মই যেতিয়া বুজমান হৈছোঁ, মই বুজি পাওঁ, তাৰ পৰাই ৰাস্তাটো মই ভাল দেখা নাই। এতিয়ালৈকে ৰাস্তাটো ঠিকেই হোৱা নাই। এতিয়া চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ম আমি? চৰকাৰতো ফাণ্ডবিলাক আহি থাকে, কিন্তু আমাৰ যিবিলাক লিডাৰ আছে, আমি লিডাৰ বুলি ক'ব লাগিব, তেখেতে কামবিলাক নকৰে। কিয় পিছপৰা অঞ্চল পিছপৰাই পেলাই থৈ দিয়ে, কোনো ধৰণৰ আগবাঢ়ি তেওঁলোকে আগবাঢ় নলয় ইয়াত। কিন্তু চৰকাৰক উন্নতি ফলত মই আহ্বান জনাইছোঁ এতিয়াই, যাতে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ে। ৰাইজৰ বহুতেই অসুবিধা হৈ আছে, চলাচল কৰিব নোৱাৰে আৰু যান বাহনো যাব নোৱাৰে, বহুতেই প্ৰব্লেম হৈ আছে। ৰাস্তাৰ কাৰণে বহুতেই দিগদাৰ, মানুহে যাব নোৱাৰে। গাড়ীৰ খাণ্ডত বাইক চাইক লৈ আহিলে মানুহে যাবই নোৱাৰে, ঘূৰি যায়গৈ আকৌ। এনেকুৱা বহুত প্ৰব্লেমৰ সমস্যা হয় এইটো ৰাস্তাৰ কাৰণে। বহুত ছাত্ৰ ছাত্ৰী যাব নোৱাৰে, চহৰৰ এই নানান ধৰণৰ বস্তু বাহিনী আহি লৈ মানুহে এইটো পাৰ হৈ যাব নোৱাৰে এইটো ৰাস্তা দি, বহুতেই প্ৰব্লেম হৈ থাকে। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ম? চৰকাৰক কোৱাটো এইটোৱে ক'ম যে ৰাস্তাটো ঠিক কৰি দিয়া। সিহঁতক বহুতবাৰেই কোৱা হৈছে, বহুতবাৰক লিডাৰকো কৈছোঁ, বহুত লিডাৰক সিহঁতে নকৰে, পইচা আহিলে খাই দিয়ে, কি কৰে নকৰে ঠিকনা নাই পইচাখিনি। আপোনাৰ নামটো? মোৰ নাম মহম্মদ মহিদুল হক। এতিয়া কিমান নম্বৰ ৱাৰ্ডত পৰিছে? 7 নম্বৰ। 7 নম্বৰ ৱাৰ্ড ন? এই সভানেত্ৰীগৰাকীৰ নাম? সভানেত্ৰীগৰাকীৰ নাম শ্বৰীফা বেগম। জুৰিয়াৰ পৰা ইলিয়াছ আহমেদৰ ৰিপৰ্ট, নিউজ আছাম টুডে।